আজি আমি অসম দৰ্শনৰ জৰিয়তে আমাৰ যি ২০০টা ধৰ্মীয় উপাসনাস্থলীত নামঘৰকে ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল তাৰে ৫০টি উপাসনাস্থলীৰ আজি আমি ইয়াত একেলগে এই অনুষ্ঠানখিনিক মাতি আনি আমি তেওঁলোকক আৰ্থিক অনুদান দি আমি দিছোঁ। এই অনুদান ৩ লাখ টকা, তাৰে প্ৰথম কিস্তিত আমাৰ ১.৫ লাখ টকা আৰু যিটো খুব কম টেক্স এটা কাটে সেইটো কাটি পেলাই আমি তেওঁলোকক আৰ্থিক অনুদানটো আগবঢ়াইছোঁ। আৰু এই ১.৫ লাখ টকাৰ ইউচি দিয়াৰ লগে লগে তেওঁলোকে পিছৰ ১.৫ লাখ টকাটো লাভ কৰিব। গতিকে ইয়াৰ কাৰণে আমাৰ অনুষ্ঠান সকলোৱে আমাৰ চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে যে বিশেষকৈ আমাৰ নামঘৰ বা যিখিনি উপাসনাস্থলী আছে সকলো ৰাইজে সুন্দৰকৈ সজাই পৰাই তোলাৰ যিটো আশা বা সপোন আছিল এইটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমাৰ চৰকাৰ তথা কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, চৰকাৰলৈ আশীৰ্বাদ দিছে আৰু আমি আশা কৰিছোঁ এই আশীৰ্বাদ লৈ ৰাইজৰ আমি আৰু কাম কৰিবলৈ, ৰাইজক সহায় কৰিবলৈ বা ধৰ্মীয় এই উপাসনাস্থলীসমূহ আৰু জিলিকাবৰ কাৰণে আমি সক্ষম হ'ম।